নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। এইটো হৈছে মোৰ যিদিনা প্ৰথম মুখখন ফুলিছিলে সেইদিনাৰ ভিডিঅ'। ৰাতিপুৱাই কৰি ৰাখিছিলোঁ, অলপকৈ ফুলি উঠিছিলে আৰু এতিয়া মই সম্পূৰ্ণভাৱে সুস্থ হৈছোঁ। বিষটো অলপমান আছে, তথাপিতো বহুত সুস্থ। আৰু এনেকৈ ৰাতিপুৱাই ৰ'দত ধুনীয়াকৈ বহি আছোঁ। এইফালে আমাৰ পোৱালীকেইটাৰ উৎপাতটো দেখিছে নাই? মায়ে কিবা এটা গালি দিলে, দুইটা উঠি দৌৰ মাৰিলে। মানে মালে অলপমান ভয় কৰে আৰু কেতিয়াবা ভয় নকৰেও। এইফালে আমাৰ এইটো জোনাক ভাইটি এনেকৈ বাহিৰতে শুই আছে। আৰু এইফালে পাতিখন পাৰিবলৈ পালোঁহে, ভাইটিও শুই দিলে। লগতে ইহঁতিকেইটাই ইমানেই উৎপাত কৰি আছে নহয়। এইফালে মোক চাওকচোন, এইকেইদিনতে বহুত বেমাৰী নিচিনা হৈ গ'লোঁ দেখিবলৈ। এতিয়া মুখখনটো দেখিবলৈ অলপ ভাল লাগিছেই। এইফালে আমাৰ জোনাক মা মানে ক'বলৈ যাবলৈ ওলোৱাৰ সময়ত ইহঁতকেইটা যাবলৈ বিচাৰে। সেইটো কাৰণে ভাইটিয়ে তাক ধুনীয়াকৈ ধৰি আছিল। কিন্তু তাক ধৰি ৰাখিলেও এনেকুৱা উৎপতীয়া নহয়। মা ক'ৰবালৈ যাবলৈ যদি নতুন কাপোৰ পিন্ধা দেখে নহয়, সিহঁত মানে আগতীয়াকৈ উঠি দৌৰে মাৰিব। এনেকুৱা তাক ধৰিও ৰাখিব নোৱাৰে। এনেকুৱা ধৰণৰ হ'লেও মানুহতকৈ যেন বেছি মৰম সিহঁতিহে আমাক কৰে, তেনেকুৱা কৰি দেখুৱায়। এইফালে সি চাই আছে, দেখিছে নহয় ৰাস্তালৈ। এতিয়া উঠি পেলাই কেনেকৈ দৌৰ মাৰিছে, সেয়া দেখিছে নহয়। উঠি পেলাই দৌৰেই মাৰে আৰু মায়ে এৰি দিবলৈ মনা কৰে, কাৰণ পিছে পিছে গুচি যায়, লোকৰ কুকুৰে কামোৰেও। আমাৰ ঘৰৰ ভিতৰত ডাঙৰিবোৰ ৰাখিছে আৰু এই পোৱালি কেৰ্কেটুৱাটো দেখিছে নহয়, ইমান ধুনীয়াকৈ সি ধান খাই আছে। আৰু মই ইমান ওচৰৰ পৰা ভিডিঅ' কৰিছোঁ যদিও সি গম নাপায়। শেষত যেতিয়া গম পালে নহয়, ধুনীয়াকৈ সি উঠি কিন্তু দৌৰ মাৰিলে ওপৰলৈ। ধান দোৱা হৈ গ'ল আৰু এতিয়া মৰণা মাৰিব লাগে। মানে মৰণা, ডাঙৰ মৰণা আছে। এইখিনি কিন্তু নখোৱাৰ কাৰণে যিখিনি চাউল লাগে সেইখিনি ধানহে দেই। এইফালে ভাইটি আৰু পপাই ধুনীয়াকৈ ভৰিৰে মৰণা মাৰি আছে। ইয়াক কামত লগাই দিছে ঘৰত। আৰু যিহেতু হৈ গ'ল খেতি, সেইটো কাৰণে এতিয়াতো ন খাবই লাগিব আঘোণ মাহতে। আমাৰ এটা নিয়ম আছে, আঘোণ মাহতেই নটো খাব লাগে। সেইটো কাৰণে এইখিনি ন খোৱাৰ যিখিনি বৰা চাউলৰ চুঙা দিয়া হয়, সেইখিনিৰ এইটো ধান হয়। আপোনালোকে চিনি পাইছে নাই বাৰু? ধানটো দেখিবলৈ অলপমান বেলেগ, দুফালে দুটা আৰু বেছিকৈ ইয়াত বাকলি আছে। ওচৰৰ পৰা দেখুৱাই দিছোঁ, আপোনালোকে এবাৰ চাওকচোন ধানটো। কিছুমানে হয়তো চিনি পায়, যিখিনিয়ে প্ৰায় এইটো ধানৰ খেতি কৰি থাকে। আৰু আমিও এইটো নতুনকৈ সঁচ লোৱা আজি 5 বছৰমান হৈছে, তাৰ আগত দেখা নাছিলোঁ। আৰু গাটো বেয়া কাৰণে কমলা খাবলৈ মন গ'ল। এইফালে ধুনুৱে মানে ভাইটিয়ে ভিডিঅ' কৰি আছে আৰু পপাই কমলা লৈ আছে ৰাতি। আৰু পিছদিনা ৰাতিপুৱাই ভাইটিয়ে জাল মাৰি এইকেইটা মাছ পালে আগফালৰ আমাৰ বাৰীত থকা পুখুৰীটোত। আৰু সি লাগি গ'ল ধুনীয়াকৈ কমলা গুচাবলৈ। মানে মোৰ ইমানেই খাওঁ খাওঁ লাগিছে, কালি কমলা আনিছিলে। আৰু সি এতিয়া ধুনীয়াকৈ আমাৰ লগত কথা পাতি পাতি কমলা গুচাই আছে, দেখিছে নহয়। তাক লগাই দিছোঁ কামত। তাক দুই এটা কামত লগাওঁ আৰু সকলো কাম কৰিবলৈও মন নাযায়। ইফালে মায়ে ধুনীয়াকৈ আমাৰ চোতালখন মুচি আছে, দেখিছে নহয়। আৰু ময়ো লাগি গ'লোঁ কমলা গুচাবলৈ। খাওঁ খাওঁ লাগিছে, সন্মুখত ৰৈনো কিমান দেৰি থাকিম। এইফালে কমলা গুচোৱা হৈ গ'ল, ধুনীয়াকৈ নিমখ আৰু জলকীয়া সানি লৈ এতিয়া খাব লাগে। মই এইফালে ভিডিঅ' বনোৱাত ব্যস্ত আৰু ইহঁতকেইটাক দেখিছে নহয়, পূৰা খাইছে। মইহে আছোঁ। আৰু সন্ধিয়ালৈ পপাই এইফালে এৰী পলু কাটি আছিলে, এনেকৈ লেটা। আপোনালোককো বোলো দেখাই দিওঁ। এইবাৰ দুবিধ হৈছে, এবিধ ৰঙা আৰু বগা। আমাৰ ঘৰত কণ্টেক্ট কৰিব দেই, যদি খাব মন যায় কাৰোবাৰ। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে সেইটো কিন্তু জনাবলৈ নাপাহৰিব। সদায় আশা কৰি থাকোঁ আপোনালোকৰ ভাল ভাল কমেণ্টৰ কাৰণে।
কিন্তু এনেকুৱা এটা কথা থাকে, সৰু ইউটিউবাৰবোৰৰ ভিডিঅ'বোৰ সকলোৰে ইগন'ৰ কৰে। বাৰু আজিলৈ আহিছোঁ, বাই বাই।